তৰালি কি কৰিছ হয় ঘৰত আছ নে? সোমাই আহ না, কিনো চিঞৰি আছ? সদায় আহিয়ে থাকো দেখোন, ৰুমলৈ সোমাই আহ। ইমানকৈ বকিছনো কিয়? সদায় চিঞৰি চিঞৰি আহি থাকো আৰু তোৰ পৰা গালিও খাই ভাল লাগে দেচোন। হ'ব দে বহ, তই আৰু সলনি নহলি। সলনি আকৌ কিয় হম? সৰুৰে পৰা যেনেকৈ আছো তেনেকৈ থাকিম আকৌ। তেও যে কথা ক। এতিয়া ক, কি কৰিবি আজি? কিনো কৰিম, আজিও লুডু খেলিম আৰু বেছি সময় নকৰো। ঘৰত মায়ে সোনকালে যাব কৈছে, পঢ়াও হোৱা নাই ভালকৈ এইকেইদিন। কেইদিনমান আমাৰ ঘৰলৈ নাহি কিতাপকে পঢ়িব পাৰ দেখোন ঘৰতে। হ'ব দে তই সেই মাৰ দৰে কথাবোৰ ক। নকওঁ বাৰু, কিন্তু আজি লুডু নেখেলো, আজি আমি আন্তাষ্টিক খেলিম। হয় নি? বৰ ভাল লাগে আমাৰ কলেজত লগৰ কেইজনীৰ লগত খেলো, পিছে তাহাঁতক মোৰ তোৰ দৰে ভাল নালাগে। তেলিয়াই থাকিব নালাগে, এতিয়া খেল আৰম্ভ কৰো। হ'ব ক সোনকালে আৰম্ভ কৰ। তোক প্ৰথমৰ আখৰটো কম, তই গাবি। তই আখৰৰ গা। আখৰৰ ভাবিছো পাইছো মই আকৌ ভালকৈ গাবলৈও নাজানো নহয়, তই আকৌ নাহাঁহিবি দেই। কিনো কৰিলা অ প্ৰেম লীলা, ধীৰে ধীৰে মোৰ কাষে চাপিলা। প্ৰেম লীলা কিনো কৰিলা, ধীৰে ধীৰে মোৰ কাষে চাপিলা। ভাল হৈছে দে, এবাৰ মোক দে। মাহেঁতিও আহি পাবৰে হ'ল, সোনকালে কৰ। ভাবিছো ৰহে, ভাবিবতো দে। তই গা লগা ভাবিছো পাই গলো। চেনিমাই টোকালত, ৰঙাকৈ টোকালতে চুমা দি যাম। ভাল লাগেতো। মই আৰু গাব নোৱাৰো দেই, মোৰ মনত নাই। হ'ব যা। তুমি সদায় এনেকুৱাই, নাগাওৱে যি হলেও হ'ব বুলিয়ে ক। যা মানে ঘৰলৈ যাওঁৱে নি এতিয়া? যা, আজিলৈ ইমানতে সমাপ্ত কৰো আৰু দেই। আৰু যে নেখেলো আৰু নেগাওঁ, মাহঁতো আহি পাবৰে হ'ল। আকৌ কিতাপ পঢ়া নেদেখি যদি তোৰ লগত এই চুপুতি মাৰি থকা দেখে, গালিয়ে পাৰিব মোক পাই। হ'ব আৰু দে, থাক তই, মই যাওঁ। ভাল ৰক্ষা কৰিলো। এজনী আহি সদায় আমনি কৰি থাকে, আমনিয়ে লাগে আৰু ইমান পেটাই থাকে। আৰু মাহঁতি অহা বাহানা বনালো। এতিয়া মই অলপ কি কৰোঁ বাৰু, মই গান এটাকে গাই লওঁ। তেনেহ'লে বন্ধুসকল, আমাৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ চাই ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।